हेलो फ्रेंड्स, आज आमी नतुन एटा भिडिओ आरम्भ কৰিবলৈ গৈ আছো। আজি আমি দুইটা আৰু এটা বাৰীৰ মাজলৈ যাওঁ আৰু দেই। তিনিটা আজি আমি বাৰীৰ মাজলৈ যাওঁগে আৰু বাৰীৰ মাজতনো কি হয় কি কৰোঁগে আৰু চাই থাককচোন বাৰু। এতিয়া বাৰীৰ মাজলৈ গৈ আছো। এতিয়া একদম কিনকিনকৈ এটুপ দুটুপ বৰষুণ দি আছে। চোতাল ঘৰৰ অৱস্থা নাই। চোতাল ঘৰ দেখিছে একদম অৱস্থা নাই। খেলো একদম বোকা বোকা বোকা। আৰু এতিয়া আমি বাৰীলৈ যাওঁ, চাওঁচোন কি হয়। এই গেলা বতৰতেই বাৰীতে ওলাইছোঁ আৰু বাৰীলৈ যাবলৈ। আৰু দেখিছে আমাৰ জুমি জুমি কি চাই আছে সেয়া গৈ পেলাই। তো কি চাই আছা জুমি জুমি? এয়া আমি বাৰীৰ মাজলৈ গ'লোঁ। এয়া লগতে আমাৰ এয়া লক্ষীদা দেই, এয়া আমাৰ লক্ষীদা। আমি লক্ষীদা বুলি মাতোঁ। মানে লক্ষীদা নহ'লে নহয় আৰু। এতিয়া বাৰীখনৰ মাজলৈ আহিছোঁ। বাৰিষা বতৰ বৰ ভয়ংকৰ আৰু এতিয়া বাৰিষাটো আৰু বাৰীৰ মাজলৈ সোমাবলৈ কিমান বেয়া লাগে, তথাপিতো আহিছোঁ আৰু দেই। মানে নহাকৈ থাকিব পৰা নাই আৰু। এইবিলাক বাৰীৰ মাজলৈ আহি কি দেখা পালোঁ? এইবিলাক কি দেখিছেনে বাৰু? কিমান ধুনীয়া ধুনীয়া এইবিলাক, কিমান ধুনীয়া ধুনীয়া এইবিলাক মধুৰিআম গছজোপাত প্ৰথম লাগিছে। চৰায়ে খাই কৰি শেষ কৰি পেলালে গোটেইবিলাক। এইবিলাক যেনি তেনি গোটেইখন বগা হৈ আছে। নতুন গছ এজোপা একদম নতুনকৈ লাগিছিলে মধুৰিআম। ভাবিছিলোঁ আপোনালোককো দেখুৱাম, আপোনালোককো খুৱাম, কিন্তু কি হ'ব, গোটেইবিলাক চৰাই চিৰিকটিহে খালে আৰু। খাওক আৰু চৰাই চিৰিকটিয়েও খাওক আৰু কি কৰিম। সৌৱা সেইফালেও যে এইফালেও পৰি আছে। এইবিলাক যেনি তেনি পৰি আছে দেই। এইটো অকণমানহে খাইছিলে। এইটো চোৱাচোন, এইটো নহয় নেখাওঁ বাৰু, কিন্তু এইটো ইমান ধুনীয়া, ইমান ডাঙৰ ডাঙৰ। আমি এজোপানো টেষ্টিনো কেনেকুৱা আমি ল'বলৈ পোৱা নাই টেষ্টিটো। এয়া হাকুটিয়াই পাৰি আছে। দাৰবাৰী লগাই হাকুটিয়াই পাৰি আছে আৰু। কেনেকুৱা হয় লৈ লওকচোন বাৰু, চাওঁ, দেখা যাওক। বাৰীৰ মাজলৈ আহি মধুৰিআমকেইটা চাই পেলাই বৰ কষ্ট পালোঁ দেই, বৰ কষ্ট পালোঁ। বৰ কষ্ট লাগি গ'ল আৰু বৰ কষ্ট লাগি গ'ল। আমি ভাবিছিলোঁ কেইটামান পাৰোঁগৈ, কিন্তু সেইটো নহ'ল। আজি বাৰীৰ মাজলৈ দুইটা আহিছিলোঁ আৰু কষ্ট পালোঁ আৰু দেই, কষ্ট পালোঁ। কষ্টটো মানে মনতহে পাইছোঁ। একদম ইমান মধুৰিআমবিলাক চব একদম লাগি কৰি একদম চৰাই খাই পেলাই শেষ কৰি পেলালে গোটেইবিলাক। মিলি জুলি নহয়, এটা কথা ভাল হৈছে কিন্তু আমি খোৱাৰ আগতে যে চৰাই চিৰিকটিও খাব লাগিব। এইবিলাক প্ৰকৃতিৰ বস্তু চৰাই চিৰিকটিও খাব লাগিব, নহ'লে কি খাব? আমাক আৰু অকল মানুহক খাবলৈকে ভগৱানে এইবিলাক ফল মূল দিয়া নাই নহয়। আমি মানৱ জাতি ইমান নিষ্ঠুৰ হৈ পৰিছোঁ যে জীৱ জন্তুৰ প্ৰতি আমি একে পাহৰি গৈছোঁ। সিহঁতৰতো খাব লাগিব, সিহঁতৰতো খাই কৰি থাকিব লাগিব। কোনটো? সেইটো অলপ অলপ হৈছে। দুদিনমান লাগিলেহেঁতেন। বাৰীখনত চাইছোঁ জোক নাই কিন্তু দেই। দেখিছেনে জোক নাই, অলপ চাফা কৰিয়ে ৰাখিছোঁ। এয়া মালভোগ কলৰ পুলি, এইটো নেমু টেঙা পুলি, এইবিলাক মালভোগ কলৰ এইবিলাক নতুন নতুন পুলি হৈছে আৰু এইবিলাক দেই হ'লে আৰু যোন আহে খুৱাম আৰু ইয়ালৈ আৰু। এইবিলাক মালভোগ কলৰ পুলি নতুনকৈ আহিছে। এজোপা গছ ভালকৈ নহ'লেও পুলিটো চাগে ভালকৈ হ'ব। এইটো ভোট জলকীয়া পুলি ন? ভোট জলকীয়া পুলিটো কোনটো? এইটো ভোট জলকীয়া পুলিটো এইটো। এইবিলাক মুৰ্গী চৰাই কিছুমান আহে, মুৰ্গী চৰাইবিলাকেও খাই থাকে। চৰাই চকুতহে পৰে, আমাৰ চকুত নপৰে, চৰাই চকুতহে পৰিব। হ'ব, এইবিলাক বৰষুণ দি আছে, আমি সোমাব পৰা নাই যে। হ'ব, ব'লা খাওক চৰাই চিৰিকটিও খাওক। ইয়াত আৰু মহে দাহে জোকে টোকে আৰু এইবিলাক লাগি যাব পাৰে। এতিয়া যাওঁগৈ আৰু আমি গছৰ তলে তলে একদম চাপৰি গৈ আছোঁ। আৰু নেমু টেঙা দেখা পাইছে, একদম নেমু টেঙা পকি আছে। ডাৱৰীয়া বতৰ চপত ইমান খোৱা নহয়, সেইবিলাকেই আৰু।
আমি পিছে বাহিৰত আছো হয় কিন্তু আমাৰ ভিতৰত দবা বাই আছে দেই দবা ফুল পাই আছে আমাৰ ছোৱালী ভিতৰত আছে একে উৎপাত কৰি আছে তাইক আহিবলৈ দিয়া নাই কাৰণ মহে চহে খাব যে আহিবলৈ দিয়া নাই পৰুৱা বুজিছে বাৰীত বহুত পৰুৱা এইখিনি আৰু একেবাৰে এয়া লক্ষীদাই এইফালে এয়া কটাৰী ধৰাই আছে ধৰাক এই তামোল কাটিবলৈকে একে ভালকৈ ধৰা নাই দেই কটাৰীখন একদম ধুনীয়াকৈ ধৰাই দিয়ক একদম লক্ষীদাই একদম পূৰা কটাৰী ধৰাই আছে ধৰা মানুহ তোমাক এতিয়া মইতো বাৰীলৈ নিনিলোঁ নহয় তুমি কি কৰি আছিলা ভিতৰত তুমি খুব বেণ্ড বজাই আছে ন তুমি শুনিছিলা একদম ধমকৈ বজাই একদম বেণ্ড বজাই আছা এইটো কি কৰিবা এইটো এতিয়া ফেনাইল মাৰিবা এইটো লাগিবই আৰু বাৰিষা দিন সাৱধানৰ মৰণ নাই গতিকে যিমান সাৱধান হ'লেও কেতিয়াবা যদি হ'ব লগা হয় হৈ যাব কোনো কথা নাই কিন্তু হ'লেও অকণ সাৱধান হৈ থাকোঁ আৰু ফেনাইল ফিক্স কৰি থৈ দিওঁ মানে দুৱাৰ মুখকেইখনত মাৰি থওঁ আৰু বাউণ্ডেৰীটোত মাৰি থওঁ এতিয়া বাউণ্ডেৰীটোত মাৰিবলৈ যাব পৰা নাই বৰষুণৰ কাৰণে কিন্তু মানে এয়া দুৱাৰমুখত মাৰিছোঁ আৰু ফেনাইল কেলে মাৰিটো গমটো পায়েই আৰু আপোনালোকে আৰু কালি কি হ'ল জানে কালি ৰাতি এইচতে ছোৱালী বহি আছে এইচতে মাক বহি আছে এইখন জেগাত ৱালত এইচত একদম পূৰা এইফালেদি উঠি বগাই গৈ আছে নহয় এটা দীঘলীয়া এটা আৰু লক্ষীদা আছিলে সেই কটাই যে ধৰা আছে মানুহজন লক্ষীদা আছিলে আৰু লক্ষীদাই কি কৰিলে আৰু মন নাই যদিও আৰু তাক মাৰি পেলোৱা হ'ল আৰু এতিয়া অকণ আকৌ ক'ৰবাত চেপে টেপে সোমাই লুকাই যাব সৰু ল'ৰা ছোৱালী থকা গতিকতে তাক আৰু এই পৃথিৱীৰ পৰা মুক্তি দি দিয়া হৈ গ'ল আৰু উপায় নাই সৰু ল'ৰা ছোৱালী আছে সেইটো যদি ভিতৰত সোমাই থাকে আমি কেনেকৈ থাকিম আৰু গতিকতে তাক আৰু এই পৃথিৱীৰ পৰা পঠিয়াই দিয়াই হ'ল আৰু এতিয়া আমি চাহ তাহ খাই ল'লোঁ ভাত খোৱাই নাই ভাত খাবলৈ সময় আছে বোলো মধুআম আনি খাওঁ কিন্তু মধুআম পালোঁ এয়া বাৰীৰ মাজৰ পৰাতো নাপালোৱে এইটো ঢোল বাই আছিলে এজনীয়ে ঢোল বাই সামৰি থৈছোঁ দুপৰীয়া ৰাতিপুৱা বুলি কথা নাই ঢোল বাই থাকিলে হ'ল পুকাই ঘূৰি ফুৰিছে এতিয়া পুকাই ঘূৰি ফুৰিছে ঢোল বাই থাকিলে হ'ল খালি দিম মই ঢোল বাই আছে আৰু যিহেতু এই বাৰিষা বতৰ যদিও আৰু ফলৰ বতৰত ফল মূল খাবলৈ লাগে গতিকে ফল মূল বিচাৰি বাৰীলৈ গ'লোঁ বাৰীলৈ গৈ সেয়া পালোঁগৈ আৰু নিজৰ বুলি আপোনালোকক সকলোখিনি দেখুৱাই দিলোঁ দেই এইফালে তাই এতিয়া মধুআম খাব বোলে আৰু আপোনালোকক সকলোখিনি মানে কি আৰু যি পাৰিছোঁ দেখুৱাইছোঁ আপোনালোকে নিজৰ বুলি ভিডিঅ'টো ভালকৈ চাব আৰু ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে নতুনকৈ চাইছে মানে সেইসকলক কৈছোঁ আৰু আমাৰ ভিডিঅ'বোৰ চাব আৰু চাই যাতে ভাল পাইছে বুলি আমি ভাবি লৈছোঁ আৰু পিছলৈকে আমি ভাল ভিডিঅ' দি আছোঁ দি গৈ থাকিম আৰু যিহেতু এতিয়া বতৰটো বেয়া কাৰণে আজি ঘৰৰ পৰাই এটা ভিডিঅ' দিলোঁ আপোনালোকক আৰু আপোনালোকৰ মাজলৈ দিলোঁ আৰু ভাল লাগিলে আৰু আজি ভিডিঅ'টো আৰু এটা কথা মানুহৰ মুখৰ বাক্যহে আৰু কিবা শব্দহে আৰু কিবা কিবি ভুল শব্দও ওলাই যাব পাৰে দেই গতিকতে আৰু নিজৰ বুলি পেলাই আৰু যিটোৱে কৰিব আৰু বেয়া পালেও কমেণ্ট দিব ভাল পালেও কমেণ্ট দিব দেই গতিকে কাৰণ মানুহ মাত্ৰতে ভুল হয়েই আৰু গতিকে গোটেইখিনি চাব আৰু নিজৰ বুলি ধৰিব আৰু পৰিয়ালৰ মানুহ বুলি ধৰিব ঠিক আছে আজিৰ কাৰণে ৰাখিছোঁ বাই বাই